গুড মৰ্নিং আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা গা পা ধুই ভাবিলোঁ যে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বিশেষ একো নাই দেখুৱাবলৈ, কিন্তু মই দিনটো কেনেকৈ কি কৰোঁ তাকে অকণমান দেখাম বুলি ভাবিছোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইফালে এয়া গাখীৰ গৰম কৰি আছোঁ, চাহ একাপ খাওঁ বুলি। চাওক এয়া মোৰ গাখীৰ চাহ ৰেডি হৈ গ'ল। লগত আছে এয়া বিছানা চানাচুৰ। তেনেহ'লে খাই লওঁ চাহকাপ, তাৰপাছত আকৌ লগ পাই আছোঁ। এইফালে আমাৰ কলিজা পাই গ'লহি। সেইটো গৰু পোৱালি দেখি তাইও দৌৰিছে। এইজনী চাওক, কেক এটা অৰ্ডাৰ আহিছে, লৰালৰিকৈ দিব লাগে। 3 ঘণ্টা সময়ৰ ভিতৰত কেকটো ৰেডি কৰি দিব লাগে। এতিয়া কেকটো বনাই লওঁ, দেখুৱাই থাকিম মাজে মাজে অকণমান আপোনালোকক। এইটো মোৰ কেক ৰেডি, এতিয়া আইচিং কৰিলে হ'ল আৰু। লাহে লাহে ৰেডি হৈছে আৰু দেই, জল্দি জল্দি বনাই আছোঁ পূৰা। চাই থাকক, ফাইনেল লুক দেখাই আছোঁ। কেক বনাই থকাৰ মাজতে অকণমান টেঙাও খাই ল'লোঁ। এয়া চাওক, ৰবাব টেঙা। কেকটো বনাই থাকোঁতে আমাৰ অকণমানিজনীও অকণ উৎপাত কৰিছিলে যে তাইকো কেক এটা লাগে। সেইকাৰণে তাইলৈও অকণমানকৈ কেক এটা বনাই দিলোঁ। চাব তাই কেনেকৈ কেকটো কাটি আছে। দুপৰীয়া ভাতৰ লগত চাটনি অকণ হ'লে ভাল লাগে, সেইবাবে ভাবিলোঁ চাটনি অকণকৈ বনাওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ। ইয়াত আছে বুট, ইয়াতে নহৰু, আদা আৰু এয়া কুজি থেকেৰা, পদিনা, অকণমান টেঙা, জলকীয়া, নৰসিংহৰ পাত। পিচি লওঁ এতিয়া চাটনিখিনি। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল আৰু। আজি ইয়াত খুৰীহঁতৰ ঘৰত সকাম আছে আৰু তাৰ কাৰণে ইয়াত তৰা পিঠা বনাই আছে। ভকতক চাহ দিবলৈ মিঠাইৰ লগত তৰা পিঠা দিব। এইফালে আমাৰ বৌ এইফালে চাই হাই কৈ দিয়া আকৌ। এইফালে খুৰী, এইফালে আমাৰ মা, হাই কোৱা আকৌ। এইয়া তৰা পিঠা বনাই আছে, দেখিছেনে নাই কেনেকৈ বনাইছে। এয়া এনেকৈ বান্ধি দিছে কলপাতত। এয়া এয়া তৰা পিঠা বটুৱাত দি আছে। এয়া চাওক, কুকাৰতো দিব পাৰি বাৰু, তথাপিও আজি বটুৱাতে দিছে। এয়া মোৰ কেক ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব দেই কেকটো। ডিজাইনটো পিছে মই নিজেই দিয়া নাই, তেওঁলোকে পচন্দ কৰি দিছে। কমেণ্টত ক'ব কেনেকুৱা লাগিছে। আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।